মই বাবা কলে আজিহে প্ৰথম চলাইছো তুমি আগতে কোৱাটো মইতো তোৰ উঠিবই নহ'ব টাউনত মই কিবা টাউনত মানে মই গুৱাহাটী চিটিত মানে গাড়ী চলাব নাই পোৱা আজিলৈকে তাৰপৰা ছাৰক মানে ঘূৰি আহি পেলাই মই কৈছোঁ আৰু আজিহে মই চলাইছোঁ চিটিত আকৌ মাজত বোলে মইতো আগতে মানে নুঠিলোঁ বমটো কিনা কিনা মুঠা আমিতো বম উৎপাদন একদম নিপা নিপা আহি আছে কিনা কিনা ইয়াত এটা ইস্পা আছে এই মেইন ৰোডৰ আকৌ অকণমান গাড়ী যদি ইফালৰ পৰা ডাঙৰ এখন হ'লে কোন এখন চাইড ৰাস্তাত ইমান ঠেক আছে হয় নহয় নাহে এইফালে ভালদি যায় পোনে পোনে যায় পোনে পোনে ৰাস্তাত আছে পিনে আহিব নিদিয়ে নেকি নিদিয়ে পোনে পোনে ৰাস্তাটো আছে ডাঙৰকৈ তলিলৈকে ওচৰলৈকে যাব এইটো মেইন আগত বা কিমান পাৰ্টি আহিল কেলা এনেকুৱা ক'ৰবাত ৰখি দিয়ে নেকি তাহাঁতলে ৰখাব বাহিৰত জেগা পোৱা জেগাত গাড়ী আহি আছে জেগা পোৱা জেগা পামগৈ নাই পামগৈ এই বহুত ডাঙৰ এৰিয়া আজি থাকিব পাৰ্টি কিন্তু এই প্ৰথমতে যিমান আছিল এতিয়ালৈ চাগে অলপ কমিলে আৰু এইয়া পাই গ'লো না পাৰিলে স্কট সোমালে আৰু গৈ জানে নদী পাইছোঁ পাবলৈ আছে আৰু নদী কিনাৰত এইখনে খানা পিনা তাতো তাতে লৈ পাব ব্ৰহ্মপুত্ৰ এৰা খুটি এইটো হয় দা ব্ৰহ্মপুত্ৰ এৰা খুটি নহয় ব্ৰহ্মপুত্ৰ হয় এখন এইখনে পোন্ধৰ টকা কৰিলে নি মানুহ নোৱাৰে নেকি এই আগলৈ আছে কোনফালে যাব ফাইনেলি পিকনিক খোৱা প্লেচ পাই গ'লি যোৰহাট বাগমাৰা পিকনিক স্পট ব্ৰহ্মপুত্ৰ স্পট আপোনালোকে চাব পাৰিছে আমি ক'লৈ পিকনিক খাবলৈ আহিছিলোঁ এইখন জেগাতে আমি পিকনিক খাবলৈ আহিছিলোঁ যোৰহাট বাগমাৰা ব্ৰহ্মপুত্ৰৰ কাষতে আপোনালোকে দেখিব পাৰিছে কিমান সুন্দৰ পৰিৱেশ ব্ৰহ্মপুত্ৰৰ কাষত কিমান সুন্দৰ পৰিৱেশ এখন আপোনালোকে খাম বুলি ক'লে ইয়াতে ৰেষ্টুৰেণ্ট টাইপ আছে মানে আপোনালোকে খাব পাৰিব 500 টকা থাকি লয় আহি পাইছোঁ এইজন কেনে লাগিছে পাৰ্টি মজা ন এইজন লাভ নাই মজা এয়া তৈয়াৰ হৈ আছে খানা বনাবলৈ ভিডিঅ'টো বনাই দিছে চাহ খাবলৈ লৈছে বৰ্তমান বহি আছে এইজনে আহিছিলোঁ মজা ডিমটো খাইছোঁ এতিয়া ভাত খাবলৈ হৈ গ'ল
ফাইনেলি ভাই ভাত খাব হৈছে নাই পাৰ্টিটো কেনেকুৱা লাগিছে খাই ঠিক আছে বৰ্তমান খাই লওঁ খাই লওঁ এইটো ধানটো খাই লওঁ লগ পাইছোঁ দি অকণমান ধানটো খোৱাৰ পিছত আমাক লগ পাই